Okay guys, good evening. আৰু আজি মানে নতুন হেলমেটত মাইকটো লগাই লৈছো আৰু কেনেকুৱা হয় সাউন্ডটো চাওঁ। এফালে বাইকৰ আৰপিএম উঠি গ'ল, তলে লাগি গ'ল 75, 79, 80 আৰু বাইকৰ চাউণ্ডটো কেনেকুৱা পাইছে আৰু কমেণ্টত জনাব। আৰপিএম লাগি গ'ল। তো মই বেছি দূৰ নাযাওঁ, এইখিনিৰ পৰা আকৌ ৰিটাৰ্ণ হওঁ মানে। তো চেক কৰিছিলোঁ জাষ্ট চাউণ্ডটো যদি ঠিক ঠাক থাকে তেনেহ'লে এতিয়াৰ পৰা এইটো হেলমেটতে মই মটো ব্লগিং কৰিম। আৰু এতিয়া যাব লাগিব ৰং চাইডেৰে। দেখা পাইছিলে মই এটা গ্ৰাফিক্স মাৰিছিলোঁ আৰু মোৰ বাইকত গ্ৰাফিক্সবিলাক বেছি দিন নাথাকে। তো এইটো এতিয়া আকৌ এৰুৱাই দিলোঁ। আৰু এইবিলাক বস্তু ন একদম মানে বেছি দিনৰ কাৰণে মই ৰাখিব নোৱাৰোঁ, গম পায়। তো এতিয়া লাহে লাহে এৰুৱাই দিওঁ বাইকত। এতিয়া মই কেইটামান দাগ আছিলে বাইকখনৰ, তো এইকেইটাৰ কাৰণে মাৰিছিলোঁ আৰু এতিয়া অৱস্থা দেখা পাইছে। লগাওঁতে বহুত ভাল, পিছত এৰুৱাব বহুত দিগদাৰ। অ'কে গাইজ, গুড ইভিনিং। বহুত দিনৰ মূৰত মানে আজি ইভিনিং ব্লগ বনাম বুলি ওলাই আহিছিলোঁ আৰু এটা সৰু সুৰা ইভিনিং ৰাইড হৈ যাব। আজি গম পাইছে যিডাল ৰ'দ দিছে, এনেকুৱা দিনবিলাকত ন একদম ব্লগ বনোৱাটো পচিবল নহয়। তো এতিয়া ৱেডাৰটো চাওক, পূৰা একদম ঠাণ্ডা হৈ গৈছে, তথাপিও কিন্তু গছৰ পাত এটা লৰা নাই। তো এতিয়া ধুনীয়া হৈ আছে ৱেডাৰটো। আৰু আগলৈ চাওক, আৰু এতিয়া মানে কণ্ডিশ্যন চাওক, মোৰ ভৰি দেখা পাইছে। এতিয়া কেপ বেণ্ডেজ মাৰি থ'ব লগা হৈছে। তো অকণমান RPM দিওঁ গাইজ, এবাৰ চেক কৰক। লাগি গ'ল এফালে 60। এইখিনি জেগা পাৰ হৈ লওঁ, এইখিনিত মানে অলপ জাম্পিং হয়। আৰু মোৰ মানে টেংকিটোত কিবা এটা ৰাবাৰ এটা এৰাই আছে নেকি, অলপ মাজে মাজে চাউণ্ড দিয়ে জাম্পিঙত। তো এইটো ঠিক কৰিব লাগিব। আৰু এতিয়া মানে অকণমান আগলৈকে যাম, তো আগৰ পৰা আকৌ ৰিটাৰ্ণ হ'ম। জাষ্ট এটা ইভিনিং ৰাইড মাৰিলোঁ, মানে দিনটো এইটো ৰ'দত ন ক'তো ওলাই কৰি যাব পৰা নাই। তো সেইকাৰণে অকণমান ইভিনিং টাইমত ওলাই আহিলোঁ। আৰু এইটো লাইটৰ পাৱাৰটো চাওক নাই, এতিয়াও বহুত পোহৰ হৈ আছে, তথাপিও ৰাস্তা কিন্তু একদম লাইটৰ য়েল্ল' কালাৰ পোহৰটো ধুনীয়াকৈ দেখা পোৱা যায়। তো তামাম লাগিছে। আৰু মানে এইটো টাইমত ওলাই আহিলে সঁচাই ভাল লাগে। বতাহটো মানে লাগে গছৰ পাত লৰি থাকক বা নাথাকক, বাইকখন চলাই দিয়াৰ পিছত ন ধুনীয়া এটা মানে বতাহ ফিল কৰা যায়। আৰু গাইজ, ইয়াৰ মোৰ বাইকৰ য়েল্ল' কালাৰ লাইটটো এবাৰ চেক কৰক। আৰু যিটো মানে ফগ লাইট লগাইছিলোঁ, তো পাৱাৰটো বহুত ধুনীয়া লাগিছে। আৰু সৰু সৰু চাইজৰ লাইট আৰু কি পাৱাৰ। আগৰ যিকেইটা ফগ লাইট আছিলে, তো আপোনালোকে যদি কোনোবাই লয় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। সেইকেইটা ফগ লাইট মই বিক্ৰী কৰি দিম। মানে এনেই ঘৰতে পৰি আছে, সেইকেইটা লাইটো বহুত ধুনীয়া আছিলে আৰু দেখিবলৈও ধুনীয়া। তো মই এইকেইটা লগোৱাৰ ৰিজনটো বেলেগ, মানে মই যিহেতু তেনেকৈ ৰাইড কৰি থাকোঁ, তো মানে কেতিয়াবা ফগ চগ পৰিলে বহুত দৰকাৰ হয়। যিসকলে মানে ধৰক বাইকত ফগ লাইট লগাম বুলি বিচাৰে, তো সেইকেইটা লগাব পাৰে, বহুত ভাল হয়। বাকী এতিয়া সেইখিনি জেগাত অকণমান টাইম ৰখিছিলোঁ। তো এতিয়া আকৌ আগৰ পৰা ইউ টাৰ্ণ লৈ পেলাই ৰিটাৰ্ণ হ'ম। এইটো চেনেলত পূৰা ফালি ভিডিঅ' থাকিব আৰু ইটো চেনেলত ৰাইডৰ ভিডিঅ' থাকিব। তো আপোনালোকে মৰম ছাপোৰ্ট কৰক, আৰু ইটো চেনেলো যাতে মোৰ আকৌ আগৰ নিচিনা ভিউজ আহিবলৈ লয়, তেনেকৈ ছাপোৰ্ট কৰক। আৰু এতিয়া অকণমান ৰগৰ দি লওঁ। লাগি গ'ল 10,000। আকৌ লাগে। আৰু এইফালে আহি পাই গ'লো চকুৰি গাঁও। আগতে এইবিলাক জেগা কি আছিলে আৰু এতিয়া কি হৈ গ'ল বাইপাছটো যোৱাৰ পিছৰ পৰা। অ'কে গাইজ, তো আজি বেছি মানে ভিডিঅ'টো লম্বা নকৰোঁ, জাষ্ট এটা ইভিনিং ৰাইড কৰিলোঁ। আপোনালোকে মোৰ এইটো নতুন চেনেলত ভিডিঅ'বিলাক চাই কেনেকুৱা পাই গাইজ, এবাৰ কমেণ্ট কৰি জনাব। যদি কিবা ভুল হৈছে তেনেহ'লে কমেণ্টত জনাব, যাতে মই নেক্সট ভিডিঅ'টোত ইম্প্ৰুভ কৰিব পাৰোঁ। তো আৰু বেছি ব্লগ বনাই নাথাকোঁ। এতিয়া যিহেতু আন্ধাৰ হ'লেই, মানে এনেকুৱা হৈছে ন, এইটো টাইমত যদি ওলাই আহোঁতে আধাখিনি টাইম গুচি যায়। যা ঠাণ্ডা দিনটো মানে কেতিয়া আহে লাগিছে। তো ঠাণ্ডা দিনটো আহিলে ন বহুত বেছি ভাল লাগে, কাৰণ ঠাণ্ডা দিনত না ঘামি জমি ক'ৰবাত যাব লগা হয়। ঠাণ্ডা দিনত লাগে কপি জপি ব্লগ কৰি থাকা বা ৰাইড কৰি থাকা, কোনো প্ৰব্লেম নাই। ঠাণ্ডাত কাপোৰ অলপ পিন্ধি লোৱা, বিন্দাছ ওলাই যাব পৰা যায়। কিন্তু গৰম দিনত সেইটো বস্তু নহয়। ৰাতিপুৱাই সূৰ্য দেৱতা ওলাই গোটেই দিনটোৰ কাৰণে একদম দম দি থাকে, তাৰপিছত সন্ধিয়া টাইমত যাবই হৈ যায় সোনকালে। তো এনেকুৱাই আৰু গৰম দিনকেইটা। তো চবেই আৰু এনেকৈয়ে মানে কষ্ট কৰিবই লাগিব। আৰু বেছি দিন নাই, ছেপ্টেম্বৰ লাষ্টৰ পৰা চাগে লাহে লাহে ঠাণ্ডা আহিব।
গাইজ বেছি ভিডিঅ'টো লম্বা নকৰোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰিলে নাপাহৰিব তো টিল দেন টাটা বাই বাই